মই যেটো শেৰটো পঢ়িছো আপোনালোকে বুজি পাইছে না? মই শেৰটো যে পঢ়িলো আপোনালোকে বুজি পাইছে? শাইৰে কিমান মহাব্বত লৈ অন্তৰৰ ভিতৰত ইশকে ৰসুল লৈ এনেকুৱা বাক্য ব্যৱহাৰ কৰিব পাৰে যে ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কেনেকৈ মহাব্বত কৰিছে, কেনেকৈ ভাল পাইছে। কৈছে যে মই মদিনাৰ যদি গছ হলো হয়তেন, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ তলত বহিলে মই ছায়া দান কৰিলো হয়। সুবহানাল্লাহ। আৰু আশিকে ৰসুলৰ বাক্যই এনেকুৱা, ভাষাই এনেকুৱা, কয় দেখতে মনে চায়, নবীজি দেখিলে প্রাণ জুড়ায়। মানে রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আমি দেখা করার কারণে, লগ পাওয়ার কারণে অন্তৰত হৃদয়ত সবৰে এটা আশা তামান্না আছে নে নাই? নিশ্চয় আছে। তেখেতে কৈছে যদি একবাৰ দেখা পালো হয়, দেখিলে প্রাণ জুড়ায়, মনটো একেবাৰে শীতল হৈ গ'ল হয়। জোৰে কওক সুবহানাল্লাহ। সুবহানাল্লাহ কওক। আরে ভাই সুবহানাল্লাহ কইলে আপোনাৰ কষ্টটো নালাগে? আল্লাহ তাআলা অসংখ্য সওয়াব আপোনাৰ নামাই আমালত দান কৰিব। জোৰে কওক সুবহানাল্লাহ। দেখতে মনে চাই নবীজি, দেখিলে প্রাণ জোড়ায়, হইতাম যদি মদিনার বৃক্ষ, ছায়া দিয়া থাকতাম আমি নূর নবীজির গায়। দেখতে মনে চাই নবীজি, দেখিলে প্রাণ জোড়ায়। আল্লাহুম্মা সাল্লি আলা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ। উপস্থিত আজিৰ মহান এই পবিত্ৰ উৰুছ মুবাৰকৰ সন্মানীয় সভাপতি সাহিব, দিগাৰ মুআচ্ছিছ মুকাৰৰম, ৰৌনকে ষ্টেজ উলামাই কিৰাম, মোৰ সন্মুখত বহি থকা অতি শ্ৰদ্ধাৰ মুৰব্বীয়ান নিজাম, যুৱক ভাই বন্ধুসকল, পৰ্দাৰ আঁৰত থকা অতি শ্ৰদ্ধাৰ মা বন্ধুসকল, মই পুনৰবাৰ আপোনালোকক আকৌ সালাম জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ সালামৰ উত্তৰ উচ্চ কণ্ঠে দিব বুলি আশা কৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজি এই পবিত্ৰ উৰুছ মুবাৰকত উপস্থিত হৈ আমি সুখী নে বেজাৰ কওকচোন? আমাৰ শান্তি লাগিছে নে বেয়া লাগিছে? কাৰ কাৰ বেয়া লাগিছে কওকচোন? বেয়া লাগিছে? ভাল লাগিছে? ভাল লাগিছে না? তো আমি বিচাৰো নে আল্লাহ পাক ৰব্বুল আলামিন এনেকুৱা মঞ্চত, এনেকুৱা পৰিৱেশত, এনেকুৱা অনুষ্ঠানত সৰ্বসদায় ৰহমতৰ চামিয়ানৰ তলত আমাক বহাৰ কাৰণে যাতে সুযোগ দান কৰে। বিচাৰে নে নিবিচাৰে? আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, আল্লাহ পাক যাতে কবুল কৰে। সকলোৱে কওক আমিন। সংক্ষিপ্ত সময়ত সংক্ষিপ্ত আলোচনা কৰাৰ কাৰণে মই চেষ্টা কৰিম। মোৰ আলোচনাৰ বিষয় আছিলে, মোক কৈ দিছিলে অলপ অলি, পীৰ, তৰিকা, জলসা আৰু উৰুজৰ মাজত পাৰ্থক্য। সময় যিখিনি হ'ব মই সংক্ষিপ্ত হিচাপে আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম। আল্লাহ পাক মোক আলোচনা কৰাৰ কাৰণে আৰু আপোনালোকক ধৈৰ্য সহকাৰে শুনাৰ কাৰণে যাতে তৌফিক দান কৰে। সকলোৱে উচ্চ কণ্ঠে কওক আমিন। মই কুৰান কাৰীমৰ এটা মুকদ্দাস আয়াতে কাৰীমা তিলাৱত কৰিছোঁ। আল্লাহ তাবাৰাকা ওয়া তাআলা ইরশাদ ফরমায়, আলা ইন
ইন্না আউলিয়া আল্লাহ। আল্লাহ ফরমায় বান্দা সকল তোমালোকে হুঁশিয়ার হয়ে যোৱা, যিসকল আল্লাহ তাআলাৰ বন্ধু হ'ব, আল্লাহ রব্বুল আলামিনৰ প্রিয় মাহবুব হয়ে যাব, আল্লাহর ওলি হয়ে যাব। লা খাউফুন, তেওঁলোকৰ কেতিয়াও কোনো ধৰণৰ ভয় নহব। ওয়ালা হুম ইয়াহজানুন, তেওঁলোক কেতিয়াও চিন্তা নকৰিব। আল্লাহ রব্বুল আলামিন ওলি বান্দাৰ কাৰণে, আল্লাহর মাহবুব বান্দার কারণে ঘোষণা করেছে। রব্বুল আলামিনে ফরমায়, মই আল্লাহর যিবিলাক বন্ধু হব, মই আল্লাহর যিবিলাক ওলি হব, তেওঁলোকৰ দুনিয়া আৰু আখিৰাতত কোনো ধৰণৰ চিন্তা আৰু কোনো ধৰণৰ ভয় নহব। জোৰে কওক সুবহানাল্লাহ। আল্লাহর ওলি, আল্লাহর বন্ধুর লগত যদি সম্পর্ক রাখা যায়, আমার হাবিবে করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায়, ও পৃথিবীর মানুষসকল, ও মোৰ উম্মতসকল, মোৰ বন্ধুৰ লগত যদি মহব্বত কৰা, মই ৰব্বুল আলামিনৰ ওচৰত দোয়া কৰো কিয়ামতৰ দিন সেই আল্লাহর ওলিৰ লগত, আল্লাহর বন্ধুৰ লগত মহব্বত করার কারণে তেওঁলোকৰ লগত জান্নাতত থাকিব পাৰিবা। জোৰে কওক সুবহানাল্লাহ। আমি আল্লাহর ওলিৰ লগত মহব্বত করা দরকার আছে নে নাই? আছে নে নাই? কৰিম নে নাই? কৰিলে লাভ হ'ব নে লছ হ'ব? আল্লাহ ইরশাদ ফরমায়, পৃথিবীর বান্দাসকল তোমালোকে শুনি লোৱা, মোৰ বন্ধুৰ লগত কেতিয়াও দুশ্মনী নকৰিবা, মোৰ বন্ধুৰ লগত কেতিয়াও অসন্মানী নকৰিবা, মোৰ বন্ধুৰ লগত কেতিয়াও বেয়াদবি নকৰিবা। মোৰ বন্ধুৰ লগত বেয়াদবি কৰিলে, মোৰ বন্ধুক অসন্মানী কৰিলে, মোৰ বন্ধুৰ লগত যদি অন্তৰৰ ভিতৰত দুশ্মনী থাকি, মই আল্লাহ রব্বুল আলামিন ঘোষণা কৰি দিছো, মই আল্লাহ রব্বুল আলামিন প্রচার করে দিছো, মই রব্বুল আলামিন জনাই দিছো, তেনেহলে মই আল্লাহর লগত যুদ্ধৰ কাৰণে প্রস্তুত হৈ যোৱা। তার মানে কি বুঝি পাইছে? আল্লাহ রব্বুল আলামিনে ফরমায় যে যিসকল মোৰ খাস বান্দা হ'ব, যিসকল ওলি হ'ব, যিসকল মোৰ বন্ধু হ'ব, তেওঁলোকৰ লগত কেতিয়াও তোমালোকে দুশ্মনী নকৰিবা। দুশ্মনী কৰিলে অপেক্ষা কৰি থাকা, মই আল্লাহ তোমালোকৰ কাৰণে যুদ্ধ ঘোষণা কৰি দিছো। জোৰে কওক নাউজুবিল্লাহ। আল্লাহ পাক যাতে ওলি আল্লাহৰ ছায়াৰ তলত আমালোকক থাকাৰ কাৰণে সুযোগ দান কৰি, জোৰে কওক আমিন। দুইশৰ পৰত আল্লাহুম্মা, মোহাব্বতৰ সৈতে বহুত জোৰকৈ পঢ়ক, আল্লাহুম্মা সাল্লি আলা مولانا محمد وعلى آل سيدنا مولانا الله حبيب رسول الله درود পড়েন কব পাৰিব, আল্লাহর হাবিব রাসূলুল্লাহ দুরুদ পড়েন আল্লাহ তাআলা, জালু পড়লে দুরুদ, জালু পড়লে দুরুদ, দুজুক হারাম হয়ে যায়, পাইলে নিরা লাই গো নবী, পাইলে নিরালাই, পাইলে
নিরালাই গো নবী আমরা দুই কদমে চুমা দেব দুই কদমে চুমা দেব শরণ ধরি মাগব গায় পাইলে নিরালাই গো নবী পাইলে নিরালাই আল্লাহুম্মা সাল্লি আলা লানা মুহাম্মদ ওয়া আলা আলিহি অলিৰ লগত মহাব্বত কৰিব অলিৰ লগত ভাল পাওঁ ৰাখিব অলিৰ লগত যদি আপুনি মহাব্বত ৰাখে আল্লাহ ৰাব্বুল আলামিন কিয়ামতৰ দিন অলিৰ লগত জান্নাতত থাকাৰ ব্যৱস্থা কৰি দিব জোৰে কওক সুবহানাল্লাহ কাৰণ আমি এই পৃথিৱীত অহাৰ পিছত আমাৰ নবী ৰহমাতুল লিল আলামিনক দেখা পোৱা নাই পাইছো জানো পাইছো কিন্তু অলি আল্লাহ দেখা পাইছো আমি হয়তো চিনি পাও নাই অসংখ্য অলি আল্লাহৰ মাজাৰ আছে অসংখ্য অলিসকলৰ মাজাৰ আমি যাই আলা হযৰতৰ মাজাৰ খাজা মঈনুদ্দিন চিস্তিৰ মাজাৰ গৌসে পাকৰ মাজাৰ আল্লাহৰ নবীৰ মাজাৰ আছে নে নাই মাজাৰ জিয়ারত কৰিব লাগে নে নাই আরে আপনি যদি অলি আল্লাহ পাওয়া নাই আপনি যদি রাসূলুল্লাহ পাওয়া নাই আল্লাহ রাসূলের মাজার মুকদ্দাস যদি জিয়ারত করেছে রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় কোন ব্যক্তি যদি মই নবীর মাজার জিয়ারত করেছে মই জীবিত থাকা অবস্থায় সেই ব্যক্তি জিন্দা থাকা অৱস্থাত যেন মোৰ লগত মুলাকাত কৰিছে জোৰে কওক সুবহানাল্লাহ তেনেহলে নবীৰ মাজাৰ যদি জিয়ারত কৰিলে নবীৰ লগত সাক্ষাৎ কৰা হৈ যায় নবীৰ মাজাৰ যদি জিয়ারত কৰিলে নবীৰ লগত মহাব্বত হৈ যায় নবীৰ মাজাৰ যদি জিয়ারত কৰিলে নবীৰ লগত যদি কানেকশন হৈ যায় মই ক'ব বিচাৰিছো আল্লাহৰ অলিৰ মাজাৰ যদি আপুনি জিয়ারত কৰে অলিৰ লগত মহাব্বত হৈ যাবনে নাই জোৰে কওক যাবনে নাই মহাব্বত হ'বনে নাই মহাব্বত হলে আমাৰ লাভ হ'বনে লছ হ'ব নিশ্চয় আমাৰ লাভ হ'ব প্যারে মুসলমান আল্লাহর নবীকে যে মহাব্বত কৰিব লাগে সাহাবীসকল আমাক দেখুৱাই দিছে আমি কিন্তু নবী পোৱা নাই নবীৰ সাহাবীৰ প্ৰতি আমল কৰাৰ চেষ্টা কৰিছো আমি কিন্তু আল্লাহৰ ওলি পাইছো আল্লাহর নবী যদি পোৱা নাই আল্লাহর ওলি পাইছো আল্লাহর ওলি যদি পোৱা নাই আল্লাহর ওলির মাজার পাইছো মাজাৰৰ জিয়ারত কৰা মানে আল্লাহর ওলিৰ লগত সাক্ষাৎ কৰা জোৰে কওক সুবহানাল্লাহ প্যারে মুসলমান নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাহাবী কেনেকুৱা নবীক ভাল পাইছে শুনিবনে শুনিব বিচাৰিছে নে ইচ্ছা আছে না নাই মহাব্বত কেনেকুৱা কৰিছে প্যারে মুসলমান আসহাবে সুফা নামৰ এজন ঠাই আছিল এটা জায়গা আছিল তাতে রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গरीब সাহাবী বিলাক 72 জন সাহাবী তাতে বসবাস কৰে জোৰে কওক সুবহানাল্লাহ কাপড় নাই বিবি নাই বাচ্চা নাই আওলাদ নাই ঘর বুনিয়াদ নাই গরিব সাহাবী বিলাক রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখৰ ফালে চাই চাই নিজৰ জীৱন অতিবাহিত কৰিলে হয় তেন জোৰে কওক সুবহানাল্লাহ এজন সাহাবী তার নাম আছিল হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় আবু হুরায়রা আজিৰ দিনত তুমি মোৰ লগত সাক্ষাৎ কৰিছা কিন্তু আহাকালি সাক্ষাৎ কৰিব নোৱাৰা তার পিছদিনা পৰহি মোৰ লগত লগ কৰিবা নবী করিম সাল্লাল্লাহু ফরমান শুনা পাই সাহাবী কান্দি কান্দি অস্থিৰ হৈ গৈছে আসহাবে সুফা সবু তৰা যায় নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বত নয়ন আছে কান্দি কান্দি নিজৰ চকু দি কান্দি কান্দি
মোবারক ভিজাই দিছে আল্লাহর হাবিব সাল্লাল্লাহু পবিত্র নজর মোবারক সেইজন সাহাবী হযরতে আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুর ফালে পড়িছে রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় এ আবু হুরায়রা কিহৰ কাৰণে কান্দি আছা মই কোৱাৰ কাৰণে কিবা কষ্ট পাইছা নেকি মই কোৱাৰ কাৰণে কিবা দুখ অনুভৱ কৰিছা নেকি সাহাবী রাসূল কয় ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই আপোনাক নিজৰ জীৱনতকৈ বেছি মহব্বত কৰো জোৰে কক সুবহানাল্লাহ সাহাবী রাসূল কয় ইয়া রাসূলুল্লাহ মই মোৰ জীৱনতকৈ বেছি মহব্বত আপোনাক কৰো ইয়া রাসূলুল্লাহ মই আসাবে সুফাৰ এই ঠাইখিনিত আহাৰ পিছৰ পৰা যদি মই এক হাজ দুই হাজ তিন হাজো কেতিয়া খাব পৰা নাছিলো আপোনাৰ নুৰানী চেহৰাই আনোৱাৰৰ ফালে চাই চাই মোৰ খুদা বিলাক দূৰ হৈ গৈছিল জোৰে কক সুবহানাল্লাহ ইয়া রাসূলুল্লাহ মই আপোনাক এক মুহূৰ্ত দেখা নাপাই থাকিব নোৱাৰো এনেকৈ মই আপোনাক মহব্বত কৰো এনেকুৱা ভাল পাওঁ এনেকুৱা শ্ৰদ্ধা কৰো মৰম কৰো ইয়া রাসূলুল্লাহ কালিৰ দিন আৰু পৰহিৰ দিন আজি এতিয়াৰ পৰা কালি পৰহিৰ দিনলৈ মই কেতিয়াও কেনেকৈ প্ৰবাহিত কৰিম ইয়া রাসূলুল্লাহ যিজন সাহাবীয়ে আপোনাক নেদেখাকৈ এক ছেকেণ্ড থাকিব নোৱাৰে তিনি দিন মই আবু হুৰায়ৰা কেনেকৈ থাকিব পাৰিম ইয়া রাসূলুল্লাহ আপোনাৰ হুকুম হে কাৰণে অলপ দূৰত যাই মই কান্না কৰি আছো নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় ও মোর সাহাবী তুমি মোক মহব্বত কৰা তুমি মোক ভাল পোৱা কাৰণ এইটো মোৰ উম্মতৰ কাৰণে শিক্ষা যে এজন আলহী হৈ দ্বিতীয় আলহীৰ তাত সদায় যাতে লগ নকৰে এজন আলহী হৈ দ্বিতীয় আলহীৰ ঘৰত সদায় যাতে না যায় তাৰ সম্মান কমি যাব তাৰ মৰম কমি যাব তাৰ মহব্বত কমি যাব তাৰ শ্ৰদ্ধা কমি যাব যদি দেৰি দেৰিকৈ মানুহৰ লগত দেৰিকৈ যদি লগ হয় তেতিয়া মানুহৰ মহব্বত বিলাক বাঢ়ি থাকে এ আবু হুৰায়ৰা এইটো হৈছে মোৰ উম্মত সকলৰ কাৰণে সবক তুমি যদি থাকিব নোৱাৰা তুমি যদি মোক বেছি মহব্বত কৰা এ আবু হুৰায়ৰা মই এইটো পাৰমিশন দি দিলো আবু হুৰায়ৰা তুমি মোৰ সদায় মোৰ লগত সাক্ষাৎ কৰি থাকিবা জোৰে কক সুবহানাল্লাহ এজন সাহাবী রাসূল নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এক মুহূৰ্ত দেখা বিহীন থাকিব নোৱাৰে সুবহানাল্লাহ এইটো রাসূলৰ প্ৰেম রাসূলৰ মহব্বত আল্লাহ রাসূল ইরশাদ ফরমায় এ মোর সাহাবীসকল দুনিয়াৰ ভিতৰত মই রাসূলুল্লাহ যদি মহব্বত কৰা মই রাসূলুল্লাহৰ লগত যদি থাকা কিয়ামতৰ দিন হাসৰৰ ময়দানত হিসাব কিতাবৰ দিনৰ পিছত ও মোৰ সাহাবীসকল তোমালোকে একেলগে মোৰ লগত জান্নাতত বসবাস কৰিবা জোৰে কক সুবহানাল্লাহ দেশপৰকাল্লাহুম্মা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা ওয়া শেখ ছিলেন হযরত বিলাল নবীর প্রেমে হইলেন দিওয়ানা সুবহানাল্লাহ আশিক ছিলেন হযরত বিলাল নবীর প্রেমে হইলেন দিওয়ানা ও দেশ বিদেশি খুরতর বিড়াল নবীজির গিয়া নবী একবার এসে দেও না কে দেখা
আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলিহি গৌছে পাক নাম শুনিছেনে? শুনিছে? অলি সকলৰ অলি, পীৰানে পীৰ, দস্তগীৰ, রওশন জমিন, আব্দুল কাদের জিলানী, জিন্দা অলি, মাকৰ পেটৰ পৰা অলি। জোৰে কওক সুবহানাল্লাহ। আৰু জোৰে কওক সুবহানাল্লাহ। গৌছে আজম রাদিয়াল্লাহু তাআলা আনহু রমজান মাহৰ প্ৰথম তাৰিখে দুনিয়াত আগমন কৰিছে। কোন তাৰিখ? কোন তাৰিখ? ৰমজানৰ প্ৰথম তাৰিখত এই দুনিয়াৰ সৃষ্টি হৈছে, দুনিয়াৰ ভিতৰত আগমন কৰিছে। গৌছে পাক রাদিয়াল্লাহু তাআলা আনহুৰ মা উম্মুল খায়র ফাতিমা রাদিয়াল্লাহু তাআলা আনহা ইরশাদ ফরমান যে মোর সন্তান গৌছে আজম আব্দুল কাদের জিলানী রাদিয়াল্লাহু তাআলা আনহু যিদিনাখন জন্ম গ্ৰহণ কৰিছে, পৃথিৱীত আগমন কৰিছে, মই বহুবাৰ চেষ্টা কৰাৰ পিছতো মোৰ স্তনৰ গাখীৰত মুখ লগোৱা নাছিল। এজনে কওক সুবহানাল্লাহ। আৰু এই নহয়, প্ৰথম ৰমজানৰ পৰা লাষ্ট ৰমজানলৈকে মোৰ সন্তান আব্দুল কাদের জিলানী রাদিয়াল্লাহু তাআলা আনহু মোৰ স্তনৰ গাখীৰটো খাৱা নাই, দিনৰ ভাগত কোনে একো খোৱা নাই, ৰোজা ৰাখিছে। জোৰে কওক সুবহানাল্লাহ। সৰু বাচ্চা, সৰু সন্তান জন্ম পোৱাৰ পিছত আমাৰ সন্তানবিলাক যেতিয়া দুনিয়াত আহে, 1 বছৰ, 2 বছৰ, 5 বছৰ, 10 বছৰ, 20 বছৰ, কলেজ ইউনিভাৰ্চিটি যিবিলাক পঢ়ে, বহু মানুহক এনেকুৱা দেখা পাইছো ৰোজা ফৰজ হোৱাৰ পিছতো কিন্তু ৰোজা নাৰাখে। ঠিক নে নহয়? ঠিক হয় নে নহয়? কিন্তু গৌছে পাক কেনেকুৱা আল্লাহৰ অলি, আল্লাহ ৰাব্বুল আলামিন দুনিয়াৰ ভিতৰত সৃষ্টি কৰিছে, জন্ম পোৱাৰ বছৰতে পুৰা ৰমজানৰ গোটেই ৰোজা ৰাখিছে। জোৰে কওক সুবহানাল্লাহ। গৌছুস সামদানি, কুতুবে রব্বানি, মাহবুবে হক্কানি গৌছে আজম রাদিয়াল্লাহু তাআলা আনহু যেতিয়া অলপ ডাঙৰ হৈ গৈছে, মাকে কৈছে, ও মোৰ সন্তান, মোৰ কলিজাৰ টুকুৰা, ইলমে দিন শিকাৰ কাৰণে মাদ্ৰাসাত যাব লাগিব। আমাৰ সন্তানবিলাক আমি মাদ্ৰাসাত দেওঁ নে নেদেওঁ? ইলমে দিন শিক্ষাৰ দৰকাৰ আছে নে নাই? রাসূল কারীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায়, তালাবুল ইলমি ফরিদাতুন আলা কুল্লি মুসলিমিন ওয়া মুসলিমাতিন। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায়, ইলম উপাৰ্জন কৰা, ইলম শিক্ষা লোৱা প্ৰত্যেক মুছলমান নৰনাৰী সকলৰ ওপৰত ফৰজে আইন। জোৰে কওক সুবহানাল্লাহ। আমাৰ সন্তানবিলাকক মক্তব মাদ্ৰাসাত দিয়া দৰকাৰ আছে নে নাই? আমি মৰি গ'লে আমাৰ কবৰৰ কাষত আমাৰ সন্তান জিয়াৰত কৰিলে দোৱা, দুৰুদ, কোৰআন তিলাৱত কৰিব লাগিব নে নাই? এই শিক্ষাটো আমি দিব লাগিব নে নাই? প্যারে মুসলমান, গৌছে পাক রাদিয়াল্লাহু তাআলা আনহুর মায়ে কৈছে, ও মোৰ কলিজাৰ টুকুৰা, ও মোৰ সন্তান, মই ইলমে দিন শিক্ষা কৰাৰ কাৰণে তোমাক মাদ্ৰাসাত দিব বিচাৰিছো। গৌছে পাক রাদিয়াল্লাহু তাআলা আনহু ফরমায়, ও মোৰ মা, ও মোৰ অতি আদৰৰ শ্ৰদ্ধাৰ মা, আপোনাৰ হুকুমটো পালন কৰাৰ কাৰণে মই ভৰপূৰ চেষ্টা কৰিম। আপুনি ৰব্বুল আলামিনৰ ওচৰত দোৱা কৰিব যাতে আপোনাৰ হুকুমটো পালন কৰাৰ কাৰণে আল্লাহ পাক তৌফিক দান কৰে। জোৰে কওক সুবহানাল্লাহ। মায়ে কৈ আছে, ও মোৰ সন্তান, ইলমে দিন শিক্ষা কৰাৰ কাৰণে যাবা, কিন্তু
কিছু টকা পয়সা 40 দিনাৰ 40 দিৰহাম তোমাৰ চৌধুৰীৰ তাতে মই চিলাই কৰি দিম, এইটো লৈ যাবা, প্ৰয়োজন ক্ষেত্ৰত তুমি খৰচ কৰিবা, কিন্তু কেতিয়াও তুমি মিছা কথা নকবা। জোৰে কওক সুবহানাল্লাহ। গৌছে পাক রাদিয়াল্লাহু তাআলা রাস্তা দিয়ে যাইতে বলে ডকাইতৰ এটা পাৰ্টিয়ে কাফিলাবিলাক লুটপাৰ কৰি লোৱাৰ পিছত গৌছে পাক ৰাদিয়াল্লাহু তাআলা সৰু বাচ্চা গৌছে আজমৰ ওচৰত আহিছে আৰু সুধিছে, তোমাৰ তাত কিবা সম্পত্তি টকা পইচা আছে নেকি? তেতিয়া কৈছে, মোৰ তাত 40 দিনাৰ আছে, মোৰ মায়ে মোক 40 টকা দিছে, ইলমে দিন শিক্ষাৰ কাৰণে, ইলমে দিন উপাৰ্জনৰ কাৰণে মই গৈ আছো, প্ৰয়োজন হলে মই খৰচা কৰিম। কিন্তু ডকাইতবিলাক মিছা বুলি ভাবিছে, গুচি গৈছে। দ্বিতীয় ডকাইত আহিছে, তেনেকৈ কৈছে, মিছা বুলি ভাবি গুচি গৈছে। তৃতীয় ডকাইত আহিছে, মিছা বুলি ভাবিছে, গুচি গৈছে। ডকাইতৰ চৰ্দাৰ লিডাৰে শুনিছে, সকলো সম্পত্তি টকা পইচা লুটপাট কৰা হৈ গ'ল নেকি? ডকাইতবিলাক কৈছে, হৈ গৈছে। কয় এজন সন্তান এটা শিশু বাচ্চা আছে, কি কৈ আছে, তাত বোলে 40 দিৰহাম আছে, 40 টকা আছে, 40টা মুদ্ৰা আছে, সেইটো মাতি লৈ আহক। গৌছে পাক ৰাদিয়াল্লাহু তাআলা যেতিয়া ডকাইতৰ চৰ্দাৰৰ ওচৰত আহিছে, ডকাইতৰ চৰ্দাৰে সুধিছে, তোমাৰ তাত কিবা আছে নেকি? তেতিয়া কৈছে 40 দিৰহাম আছে। ডকাইতৰ চৰ্দাৰৰ চকু দি তেতিয়া পানী ওলাই গৈছে। জোৰে কওক সুবহানাল্লাহ। তেতিয়া চৰ্দাৰে কৈছে, তুমি তো সৰু বাচ্চা, সৰু সন্তান, মিছা ক'লেও তো ক'ব পাৰিলা হয়, কিন্তু তুমি কিয় মিছা কথা কোৱা নাই? তোমাৰ তাত 40 দিৰহাম আছে, কিয় তুমি সঁচা কথা কৈ দিছা? আমি তো ডকাইত বুলি তোমালোকে গম পাইছা। তেতিয়া গৌছে আজম ৰাদিয়াল্লাহু তাআলা ফৰমায় যে মোৰ মায়ে মোক শিক্ষা দিছে যে কেতিয়াও তোমাৰ জিন্দগীৰ ভিতৰত এটাও মিছা কথা নকবা। জোৰে কওক সুবহানাল্লাহ। আল্লাহ রাব্বুল আলামিন কুরআনুল কারীমের ভিতরে ইরশাদ ফরমায়, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহ, এ মুমিন বান্দাসকল, তোমালোকে আল্লাহ তাআলা ভয় কৰিবা, ওয়া কুনু মা'আস সাদিকিন, আৰু সত্যতা ব্যক্তিৰ লগত তোমালোকে থাকাৰ চেষ্টা কৰিবা। জোৰে কওক সুবহানাল্লাহ। গৌছে আজমে ফৰমায়, মোৰ মায়ে মোক সঁচা কথা কোৱাৰ কাৰণে কৈছে, মই সেইকাৰণে সঁচা কথা কওঁ। ডকাইতৰ চৰ্দাৰে কৈ আছে, মাৰ ৱাদা, মাৰ কথা স্মৰণ ৰখাৰ কাৰণে সঁচা কথা কৈছে, কিন্তু আমি আল্লাহ ৰব্বুল আলামিনৰ ৱাদা ভংগ কৰিছো। আমি আল্লাহৰ কথা শুনা নাই, আল্লাহৰ কথা মানা নাই। ৰব্বুল আলামিন আমাক দুনিয়া সৃষ্টি কৰিছে ইবাদতৰ কাৰণে, বন্দেগীৰ কাৰণে, সৎ ব্যৱহাৰ কৰাৰ কাৰণে, সৎ কথা কোৱাৰ কাৰণে, সঁচা কথা কোৱাৰ কাৰণে, সৎ ব্যক্তিৰ লগ দিয়াৰ কাৰণে, সত্য ব্যক্তিৰ লগত থকাৰ কাৰণে। সত্য ব্যক্তিৰ লগত থাকিলে আল্লাহ ৰব্বুল আলামিন সত্য বনাই কিয়ামতৰ দিন জান্নাত দান কৰিব। জোৰে কওক সুবহানাল্লাহ। ডকাইতবিলাক কৈ আছে, এ লিডাৰ, বহুত দিন ডকাইতি কৰিলো, আপোনাৰ চকুত পানী দেখা পোৱা নাই, আজি কি অৱস্থা, আজি চকুত পানী দেখা পাইছো? তেতিয়া কৈছে, চকুৰ ভিতৰত পানী কাৰণে দেখা পাইছে, এই সৰু সন্তানক দেখা পোৱাৰ পিছত মোৰ জান্নাতৰ জাহান্নামৰ কথা মনত পৰি গৈছে। জোৰে কওক সুবহানাল্লাহ। এই সৰু বাচ্চাৰ পৰা মই এটা শিক্ষা ল'লো যে সদায় সত্য কথা ক'ব লাগে, সদায় সত্য ব্যক্তিৰ লগত থাকিব লাগে। কিন্তু আমি কি কৰি আছো জিন্দগীৰ ভিতৰত? গৌছে আজম ৰাদিয়াল্লাহু তাআলা ফৰমায়, তেতিয়া মই কি কৰিলো, যেতিয়া এই ডকাইতৰ চৰ্দাৰ মোক যেতিয়া লগ কৰিলা, হাতত হাত দি তওবা কৰিছে আৰু কৈছে, মই জিন্দগীৰ কাৰণে আৰু চুৰি ডকাতি নকৰো। জোৰে কওক সুবহানাল্লাহ। গৌছে আজম ৰাদিয়াল্লাহু তাআলা ইরশাদ ফরমায়, মই আল্লাহ রাব্বুল আলামিনৰ ওচৰত দোয়া কৰিছো, আল্লাহ পাক দোয়া কবুল কৰিছে। আর এই ডকাইতক আল্লাহ রাব্বুল আলামিন
আল্লাহ তাআলার ওলি হিসাবে কবুল করে লইছে। জোরে কক সুবহানাল্লাহ। শায়রে এই কারণে কয় নিগাহে वली में वो तासीर देखी बदलते हजारों की तकदीर देखी। सुभानुल्लाह। शायरे की কইছে? শায়রে কয় আল্লাহর ওলি চোখৰ ভিতৰত ৰব্বুল আলামিন এনেকুৱা তাসির দিছে, এনেকুৱা পাওয়ার দিছে, এনেকুৱা শক্তি দিছে, এনেকুৱা তাকত দিছে। এই আল্লাহর ওলি নিগাহে করম যদি এটা গুনাহগার ব্যক্তির উপৰত পড়ি যায়, সেই গুনাহগার ব্যক্তি আর গুনাহগার হয়ে না থাকে, আল্লাহ রব্বুল আলামিন আল্লাহ তাআলা বন্ধু হিসাবে কবুল করে লয়। সুবহানাল্লাহ। দুরূদ পড়াত আল্লাহ।